নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে কম্পিউটাৰৰ কিছু মহত্বপূৰ্ণ প্ৰশ্ন লৈ আকৌ উপস্থিত হৈছো আৰু সময় নষ্ট নকৰাকৈ আপোনালোকে স্ক্ৰীনত দেখা পাইছেই আজিৰ প্ৰশ্ন আৰু প্ৰশ্ন আমি আলোচনা কৰি যাম আৰু আপোনালোকে অন্তিম ভিডিঅ'ৰ লাষ্টলৈকে অন্তিমলৈকে আপোনালোকে সহযোগ কৰিব বুলি মই আশা কৰিছো আৰু প্ৰথম প্ৰশ্ন আছে কম্পিউটাৰৰ পিতৃ বুলিলে কাক বুজা যায় ঠিক আছে ইয়াত এতিয়া অপশন দিয়া আছে ষ্টিভ জবছ তাৰ পিছত নেক্সট অপশন আছে চাৰ্লছ বেবেজ আৰু গত আছে লৰ্ড কেলভিন আৰু ঘত দিয়া আছে বিল গেটছ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব চাৰ্লছ বেবেজ অপশন খ ঠিক আছে অপশন খ চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় ঠিক আছে এটা নেক্সট প্ৰশ্নটো আছে এনে ধৰণৰ আপোনালোকে চাওক সিপিইউৰ সম্পূৰ্ণ নাম কি ঠিক আছে এতিয়া খুদা হৈছে সিপিইউৰ সম্পূৰ্ণ নাম কি অপশন কত দিয়া আছে সেন্টাৰ প্ৰসেস ইউনিট বুলি কৈছে ইয়াত আৰু গত দিয়া আছে সেন্ট্ৰেল প্ৰসেসিং ইউনিট গত দিছে আৰু ঘত দিয়া আছে চিফ পাৱাৰ ইউনিট আৰু ঘত দিয়া আছে চেঞ্জিং পাৱাৰ ইউনিট ঠিক আছে ইয়াৰ এতিয়া সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব সেন্ট্ৰেল প্ৰসেসিং ইউনিট অপশন খ দিয়া আছে সেন্ট্ৰেল প্ৰসেসিং ইউনিট সিপিইউৰ সম্পূৰ্ণ নামটো হৈছে সেন্ট্ৰেল প্ৰসেসিং ইউনিট ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন আমি আগবাঢ়িম নেক্সট প্ৰশ্নটো আছে চাওক কম্পিউটাৰৰ স্থায়ী স্মৃতি মেমৰি কি বোলে কম্পিউটাৰৰ স্থায়ী স্মৃতি মেমৰি কি বোলে এতিয়া ইয়াত দিছে মেমৰি কাৰ্ড নেক্সট দিয়া আছে ৰোম আৰু গত দিয়া আছে ফ্লাছ ড্ৰাইভ আৰু ঘত দিয়া আছে ৰেম ঠিক আছে এতিয়া ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ৰোম ৰেণ্ডম এক্সেছ মেমৰি ৰান অভাৰ মেমৰি বা ৰিড অনলি মেমৰি বুলি কয় ৰেমৰ সম্পূৰ্ণ নামটো হৈছে ৰান অভাৰ মেমৰি ৰেনৰ সম্পূৰ্ণ নামটো হৈছে ৰেণ্ডম এক্সেছ মেমৰি ঠিক আছে ৰোমটো হৈছে সম্পূৰ্ণ ৰিড অনলি মেমৰি বা ৰান অভাৰ মেমৰি ঠিক আছে এতিয়া নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম নেক্সট প্ৰশ্নটো আছে চাওক ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰৰ নাম কি ঠিক আছে এতিয়া ইয়াত দিছে আদিত্য পৰম TIFR আৰু সহস্ৰটি ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব সময় নষ্ট নকৰাকে মই যাম পৰম ঠিক আছে পৰম ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰৰ নামটো হৈছে পৰম ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰ হয় এতিয়া নেক্সট প্ৰশ্নটো মই যাম নেক্সট প্ৰশ্নটো আছে চাওক এতিয়া ডিটিবিৰ সম্পূৰ্ণ অৰ্থ কি ডিটিবিৰ সম্পূৰ্ণ অৰ্থ কি অপশন কত দিয়া আছে ডিজিটেল টেকনিক্যাল প্ৰিণ্টেড ঠিক আছে এটো দিছে আৰু খত দিছে ডাটা টপ প্ৰিন্টাৰ আৰু গত দিছে ডেস্কটপ পাব্লিশিং আৰু ঘত দিছে ডিজিটেল টুইন পাব্লিশিং ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ডেস্কটপ পাব্লিশিং ঠিক আছে ডেস্কটপ পাব্লিশিং ডিটিবিৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ডেস্কটপ পাব্লিশিং সম্পূৰ্ণ নামটো হ'ব ডেস্কটপ পাব্লিশিং ঠিক আছে এটা নেক্সট প্ৰশ্নটো আছে এনে ধৰণৰ 1 জিবিত কিমান এমবি থাকে ঠিক আছে এটো খুব মহত্বপূৰ্ণ প্ৰশ্ন আমি সকলোৱে ইন্টাৰনেটটো ব্যৱহাৰ কৰো 1 জিবি 2 জিবি আমি প্ৰতিদিনে ব্যৱহাৰ কৰি আহি আছো আমি জানিবলগীয়া প্ৰশ্ন হয় 1 জিবিত কিমান এমবি থাকে ঠিক আছে এতিয়া ইয়াত অপশন কত দিয়া আছে 1000 অপশন খত দিয়া আছে 1110 অপশন গত দিয়া আছে 1950 আৰু অপশন ঘত দিছে 1024 ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 1024 এমবি 1 জিবিত 1024 এমবি থাকে ঠিক আছে এতিয়া এইটো অন্তিম প্ৰশ্ন আৰু খুব মহত্বপূৰ্ণ প্ৰশ্ন হয় আমি সকলোৱে ইউজ কৰি থাকো ইন্টাৰনেটৰ ওপৰতে আছে www ৰ সম্পূৰ্ণ অৰ্থটো কি হয় ইয়াত প্ৰথম অপশনটো দিয়া আছে কড দিয়া আছে ওয়াৰ্ল্ড ওয়াইড ওয়েব বুলি কৈছে ঠিক আছে আৰু ওয়াৰ্ল্ড ওয়েব ওয়াইড বুলি কৈছে অপশন খত আৰু অপশন গত কৈছে হোল ওয়াৰ্ল্ড ওয়াইড ঠিক আছে এতিয়া
আৰু ইয়াত অপশ্যন ঘত দিছে ৱেব ৱৰ্ল্ড ৱাইড ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ৱৰ্ল্ড ৱাইড ৱেব ঠিক আছে ইয়াত অপশ্যন কত দিয়া আছে এই অপশ্যন কটো সম্পূৰ্ণ শুদ্ধ উত্তৰ হয় ঠিক আছে খুব মহত্বপূৰ্ণ হয় এইটো আজিৰ ভিডিঅ'টি আমি ইমানতে সমাপ্ত কৰিম যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক আমাৰ এই জব আসামছ ইউটিউব চেনেলত নতুন হয় তেনেহ'লে কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক সহযোগ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ